আমি অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলাৰ সমিতিৰ তৰফৰ পৰা আমাৰ ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি মৰাণ তিনিআলিতে উদযাপন কৰিলোঁ। তেখেতৰ গানৰ কথা আমি কি ক'ম, মাটিৰ গোন্ধ থকা গান যিমান ধুনীয়াকৈ গাই গ'ল আৰু আমাৰ সংগ্ৰামী নেতা হিচাপত তেওঁ যিদৰে অসমবাসীক একগোট কৰিবলৈ বিচাৰিলে, কিন্তু কোনো এজন শিল্পী বা তেনেকুৱা ইমান ধুনীয়া মাটিৰ গোন্ধ থকা গান আজিলৈকে মই তেনেকৈ শুনাই নাই। ডক্টৰ ভূপেন হাজৰিকা আৰু আপোনাৰ মহেন্দ্ৰ হাজৰিকা তেওঁলোকৰ কণ্ঠত শুনিছোঁ, কিন্তু এজন আমাৰ দুখীয়া সংগ্ৰামী সত্তা তেখেতে যিদৰে অসমৰ কাৰণে ইমান ধুনীয়া উপহাৰ দি গ'ল, তেওঁক হেৰুৱাই আজি অসমবাসী হিচাপে আমি বৰ দুখিত। তাৰ কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ। আজি সংবাদদাতা আৰু আমাৰ স্থানীয় যিসকলে আমাক সহায় সহযোগ কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ। ৰাজীৱ শদিয়া মোৰ অতি মৰমৰ ভাই, তাক মই বহুত মৰম কৰিছিলোঁ। প্ৰথমতে মই 2008-9 চনত নাহৰকটীয়া কুঁৱাৰী গাঁৱত মোৰ বিহু মঞ্চ প্ৰগ্ৰেমত আছিল। তো মই নাজানিছিলোঁ ল'ৰাটো মোৰ দৰে মাগুৰবনীয়া ল'ৰা, খুব ফূৰ্তিত মানে ঢোলেটি লৈ পেলাই উঠিছিলে। ক'লে মৃত্যুঞ্জয় দাদা, মই আপোনাৰ লগত বজাবলৈ আহিছোঁ। মই কৈছোঁ তুমি কোন? কিবা ৰাজীৱ চুতীয়া নে এনেকৈ কিবা চুতীয়া এনেকৈ টাইপৰ কিবা টাইটেল আছিলে। এতিয়া শদিয়া বুলি জানে যেনে পবিত্ৰ মাঘেৰিকা আজিকালি ঠাইবিলাকৰ নাম লয়। তাকে মই অনুষ্ঠানটো যেতিয়া ডাঙৰ প্ৰগ্ৰেম আছিলে তেতিয়া আহিছিলে, বজাইছিলে। ল'ৰাটো বৰ ধুনীয়া ঢোল বজাইছিলে। তাৰপিছতে ক'লে 3-4জনমান তেখেতৰ লগৰ আছিলে, ক'লে বোলে ৰাজীৱ দা বোলে বৰ ধুনীয়া গান গায় নহয়, বোলে অকণমান চান্স দিব। মই কৈছোঁ চান্স নহয়, নিজৰ পাৰদৰ্শিতা নিজৰ টেলেণ্টটো যিটো আছে সেই নিজৰ ঠাইটো পাবই, আসন পাবই। আৰু মোৰ মঞ্চত প্ৰায় উঠি অহা চামক মই উৎসাহ দিবলৈ দি ভাল পাওঁ। তেওঁ গাইছিলে গীতটো, তেতিয়াই মই লগ পাইছিলোঁ এই ৰাজীৱ শদিয়া। তাৰপিছত শুনিবলৈ পালোঁ ৰাজীৱ শদিয়া ল'ৰাটো লাহে লাহে বৰ ধুনীয়া গীত মানে গাব ধৰিলে, দেশৰ মাটিৰ গান গাব ধৰিলে। আৰু তেখেতৰ বেছি জনপ্ৰিয়তা লাভ কৰিছিলে মহেন্দ্ৰ হাজৰিকা গীতৰ মানে কণ্ঠত। তেখেতৰ খুব ভাল লাগিছিলে। ভাত দিবা চোতালত, এই কিছুমান মহেন্দ্ৰ হাজৰিকা কথাৰ ছন্দেৰে কিছুমান গীতবিলাক তেখেতে বৰ ধুনীয়াকৈ গাইছিল। যদিও মই আজি 17-18 বছৰ মই মহেন্দ্ৰ হাজৰিকাৰ লগত মই গান গাই আছোঁ, তথাপিও তেখেতৰ খুব কম সময়তে মহেন্দ্ৰ হাজৰিকাক তেখেতে কিন্তু হৃদয়ত আঁকোৱালি লৈ পাৰিছিলে। আৰু ৰাইজৰ মাজতো তেখেতে বহুতখিনি মানে মৰম বুটলিবলৈ সক্ষম হৈছিলে। তথাপিও আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই ভবা নাছিলোঁ যে ইমান কম বয়সতে তেখেতে যে কম সময়ত তেখেতে অৰ্ধগীত বুলি ক'ব লাগিব, অৰ্ধগীত গাই পেলাই তেখেতে অসমৰ পৰা বুকুৰ পৰা আঁতৰি গুচি গ'ল, অন্তৰ পৰা আঁতৰি গুচি গ'ল। বৰ দুখ লাগিছে। কিন্তু